সন্ধান ওলাল। বহু উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত সন্ধান ওলাল বিচিত্ৰ বৰুৱাৰ মুগা বৰণৰ গাইজনীৰ। কিছুদিন পূৰ্বে সন্ধানহীন হৈছিল বিচিত্ৰ বৰুৱাৰ মুগা বৰণৰ গাইজনী, আৰু এই গাইজনীক বিচাৰি বিচিত্ৰ বৰুৱাৰ বন্ধুবৰ্গই তোলপাৰ লগাইছিল ছ'চিয়েল মিডিয়াত। হেৰুৱা গাইজনীৰ ৰংটো মুগা আৰু শিংকেইটা আগফালে বেকা আছিল। লগতে শেষবাৰৰ বাবে এই গৰুজনীক দেখা গৈছিল হাতীগাঁও চাৰিআলিত, কিন্তু তাৰ পিছৰে পৰা বহু দিন ধৰি গৰুজনীৰ কোনো খবৰ পোৱা নাছিল। অৱশেষত নাছাৰ এদল বিজ্ঞানীয়ে সন্ধান উলিয়াবলৈ সক্ষম হ'ল গৰুজনীৰ, কিন্তু সুৰক্ষাৰ বাবে বৰ্তমানেও গৰুজনীৰ স্থিতি ৰাজহুৱা কৰা নাই নাছাৰ বিজ্ঞানীসকলে। অতি শীঘ্ৰেই সকলোবোৰ ৰাজহুৱা কৰা হ'ব বুলি জানিবলৈ দিছে নাছাই। এই সকলোবোৰ কথাৰ পিছতহে গম পোৱা গ'ল যে 2020 চনৰ 24 জানুৱাৰীত ছবিগৃহলৈ আহিব হিমাংশু প্ৰসাদ দাসৰ অসমীয়া ছবি গৰু। যোৱা কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত এজনী গাই গৰু হেৰুৱাক কেন্দ্ৰ কৰি বিভিন্নজনে পোষ্ট দিছিলে। প্ৰথমতে বিচিত্ৰ বৰা নামৰ এজন ল'ৰাই ফেচবুকত এটা বিজ্ঞাপন দিছিলে যে তেওঁলোকৰ মৰমৰ মুগা ৰঙৰ গাইজনী হেৰাইছে। গাইজনীৰ শিংকেইটা বেকা আছিলে আৰু সেই গাইজনী বিচাৰি তেওঁ বিজ্ঞাপন দিছিলে। লগতে তেওঁ এইটোও কৈছিলে যে তেওঁলোকৰ মাক গৰুজনী হেৰুৱাৰ দুখত ভাগি পৰিছে, শাৰীৰিকভাৱে ভাগি পৰিছে। আৰু তাৰ পিছতে ছ'চিয়েল মিডিয়াত বিচিত্ৰ বৰাৰ বন্ধুবৰ্গ তথা অনেক শুভাকাংক্ষী ব্যক্তিয়ে সেই গাইজনী বিচাৰি এক অভিযান চলাইছিল। আৰু পিছত সেই মানে ৰহস্যৰ অন্ত পৰিছিল যেতিয়া চিনেমাখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে ঘোষণা কৰিছিল যে আচলতে আহিবলগীয়া এখন নতুন অসমীয়া চিনেমাৰ প্ৰচাৰৰ এটা খোজ আছিলে। আৰু চিনেমাখনৰ নাম হ'ল গৰু। অহা 24 জানুৱাৰীত চিনেমাখন সমগ্ৰ অসমত মুক্তি লাভ কৰিব। গৰু নামৰ এই চিনেমাখন আপোনালোকে দেখিবলৈ পাব জানুৱাৰী মাহৰ 24 তাৰিখে, আৰু তাকেই লৈ চিনেমাখনৰ প্ৰচাৰ এনেদৰে আৰম্ভ হৈছিল।